সকলোকে মই ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্যটো হৈছে যে আমাৰ বিদ্যালয়বিলাকত আমাৰ শিক্ষকসকলক শ্ৰেণীসমূহ চলাই যাবৰ বাবে এখন নিৰ্দিষ্ট টিচাৰ ডায়েৰী লাগে। আহকচোন সেই টিচাৰ ডায়েৰীখন কেনেধৰণে হোৱা উচিত তাৰ এটা আভাস আপোনালোকৰ আগত দাঙি ধৰোঁ। আপোনালোকে এনেকুৱা ধৰণৰ এটা ফৰ্মেট বনাই ল'ব পাৰে। ফৰ্মেটটোত কোন শ্ৰেণীত কোনটো বিষয় পঢ়াইছে, কোনটো লেচন পঢ়াইছে আৰু সেই লেচনটো হোমৱৰ্ক কি দিছে, লেচনটোৰ পৰা কি শিক্ষা আহৰণ কৰিব ছাত্ৰ ছাত্ৰীয়ে, এনেকুৱা ধৰণৰ সকলোবিলাক শ্ৰেণীত হোৱা ক্ৰিয়াকলাপসমূহ আপোনালোকে এনেধৰণৰ ফৰ্মেটসমূহত লিখি ৰাখিব পাৰে। ইয়াৰ উপৰিও আপোনালোকৰ নিজৰ ডায়েৰী এখনত আপোনালোকে দিনটোৰ কাৰ্যসূচীসমূহ বা শ্ৰেণীসমূহত কি পঢ়ালে সেইসমূহ আপোনালোকে লিখি যাবও পাৰে। তেনেধৰণেও আপোনালোকে এখন টিচাৰ ডায়েৰী মেইনটেইন কৰিব পাৰে। নহ'লে আপুনি নিজৰ ডায়েৰীখনত কোনটো শ্ৰেণীত কি বিষয়, কি এক্টিভিটিজ দিলে, কি এছাইনমেণ্ট দিলে, কি হোমৱৰ্ক দিলে, সেই সকলোসমূহ আপোনালোকে লিপিবদ্ধ কৰিব পাৰে।